হেল্ল' এভৰিৱান। দুপৰীয়া ভাতকেইটা খাই শুই উঠাত যেতিয়া অকণমান দেৰি হয়, মানে আন্ধাৰ হয়, তেতিয়া এনেকুৱা লাগে যেন পৃথিৱীত মোতকৈ দুখী মানুহ আৰু কোনোৱেই নাই। মনটো হেৰেঙা হেৰেঙা লাগি থাকে। সেই মনটো ভাল লগোৱাৰ কাৰণে কি কৰোঁ কি নকৰোঁ লাগি থাকে, নহয়নে? আৰু সেই সময়খিনিয়ে মইনো কেনেকৈ পাৰ কৰোঁ, সেইটোকে আজি আপোনালোকক দেখাবলৈ ওলাইছোঁ। এইজন আমাৰ ঘৰৰ সদস্য কুলু, আৰু এজন আছে, তাৰ নাম কামাণ্ড। সিয়ে সেইখিনি সময়ত নাছিল। আৰু সেই সময়খিনি ইহঁতৰ লগত খেলি আনন্দ কৰি কটাবলৈ পালে মোৰ ভাল লাগে। যিয়েই নহওক, নিমাত হ'লেও কিবা এটা যেন মৰম লাগে। এই পোৱালীকেইটা দেখিছেনে? এমাহ হোৱাই নাই সিহঁতৰ উৎপাত। মোৰ মাত বুলি কোনো কথা নাই, যাৰেই মাত নহওক কিয় শুনিলেই এনেকৈ দৌৰি আহে। মৰম দিলেহে মৰম পায়, নহয় জানো? এইফালে টিভিটো অন কৰি চাহ একাপ খাবলৈ লৈছোঁ। মই পিছে চাহ বাতিতে খাওঁতে এলাজ নিদিব কোনেও। আৰু টিভিটো চাই থাকোঁতেই জুবিনদাৰ সাংঘাতিক গানটো দিলে মৰি লওঁ। তেখেত অমৰ, আমাৰ মাজত সদায় আছে যদিনো তেখেতৰ মাত বা নতুন সৃষ্টি আমি কেতিয়াও শুনিব নাপাওঁ আৰু দেখিব নাপাওঁ, সেইটো ভাবিহে মনটো গধুৰ হৈ পৰে আৰু চকু সেমেকি উঠে। আৰু এটা কথাই মনলৈ আহে, আমি কি হেৰুৱালোঁ বাৰু? ইমান মহান সত্তা এটা কেনেকৈ নাইকিয়া হৈ যাব পাৰে? বাৰু আজিলৈ ইমানেই। বাই।